কাৰ্বি আংলং ডিষ্ট্ৰিক্ট ট্ৰেইনিং চেণ্টাৰৰ পৰা এটা পোষ্ট কৰিছে, সেই পোষ্টটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো অহা সোমবাৰ দিনা গুৱাহাটীলৈ যাব লাগিব, এই বিষয়ে কৈছে আৰু কি কি ডকুমেণ্টছ লৈ যাব লাগিব। আধাৰ কাৰ্ড আৰু পেন কাৰ্ড আৰু যিটো একনলেজমেণ্ট ৰিচিপ্ট আছে, এই তিনিটা লগত লৈ গুৱাহাটীলৈ যাব লাগিব। তো এই বিষয়ে অলপ পৰাই শুনাই দিম। All candidates selected under CMAAA are mandated to attend the upcoming event in Guwahati on 30 September দেখা পাইছে 2024। তো লগত লৈ যাব লাগিব কি কি দেখা পাইছে আপোনালোকে। লোকেশ্যন তাত কি দিছে যে ডিফু লোকেশ্যন দিছে ডিফু গভ হাই স্কুল ফিল্ড, ডেট দিছে 29 September। এটেণ্ডেঞ্চ টাইম হ'ল আপোনাৰ 8 PM। তাৰপিছত buses will be arranged at the venue for a smooth journey to Guwahati. Make sure to arrive on time